আজি কিয় ভাৰ জালৈ ঘনাই ঘনাই মনত পৰে হে ঘনাই ঘনাই মনত পৰে। तो चलिए शुरू करते हैं। একদম পাতি হাঁহ তুমি মিঠাতেল খাবা হে কাউৰীয়ে গান গাইছে কা কা কান্দি দিলো ঐ তোমাৰ সুৰ শুনি পে পে পৰা ডাইভত হৈছে ভাইৰেল হোৱা নাই কাৰণে মাক্সটো কঁঠাল লৈ আহিছো তহঁতৰ খাবলৈ অকাত আছে অকাত থাকিলে কবি এইটো কথা চা এইটো ওপৰৰ পৰা পৰিলে কঁঠাল এইটো চা তহঁতৰ অকাত থাকিলে ই কঁঠালটো আমাৰ বাৰীৰ পৰা চুৰ কৰি আনিছে তই খাই থাক আমি গৰুক দিওঁ খাবলে অসমত নমুনাৰ কমি নাই বকা 3 লাখ টকীয়া চেণ্ডেল তহঁতৰ কিনিবলৈ উকাত আছে মাক্সটো চাই ল'বি চাই পিনে কথা কবি বা চাই ল দেখি পোৱা নাই নে এইটো চা এই আছে কৰ্চ কৰ্চ চুৰ বজাৰৰ পৰা চুৰ কৰি আনিছ যেনহে পাওঁ প্ৰথমে ঘৰটো ভালদৰে সাজি লোৱা ভাই হাতটো মাৰি শুই থাক তোমাক কোনে জন্ম দিলে তই আজি এইখন পৃথিৱীত আছ কাৰণে 3 লাখ টকীয়া চেণ্ডেল দেখিব পাইছো ভিডিঅ'টো যদি চাই ভাল পালে ছাবস্ক্ৰাইব কৰি থৈ যাব ধন্যবাদ।